কাশ্মীৰ যাক পৃথিৱীৰ জন্নত বুলি কোৱা হয় এতিয়া কাশ্মীৰৰ চাৰিওপিনে অকল বৰফ বৰফ আৰু বৰফ বৰফৰ এখন বিশাল আৱৰণে ঢাকি ৰাখিছে এতিয়া সমগ্ৰ কাশ্মীৰক হাই গাইছ আশা কৰোঁ সকলোৰে ভাল আজি আমি যাম কাশ্মীৰত আৰু কাশ্মীৰত বৰ্তমান চাৰিওপিনে অকল বৰফ বৰফ আৰু ঠাণ্ডা বহুত ঠাণ্ডা তো ছুৱেটাৰ কম্বল জেকেট যি আছে চব লৈ লওক আৰু বলক কাশ্মীৰলৈ এয়া প্ৰথমতে আপোনালোকক ৰাতিৰ কাশ্মীৰৰ দৃশ্য দেখুৱাইছোঁ চাওক বৰফবোৰ কেনেকৈ সৰি পৰিছে এনেকুৱা লাগিছে যেন তৰাবোৰ সৰি পৰিছে আকাশৰ পৰা তো যি কি নহওক এটা মনোৰম দৃশ্য বৰফৰ কাশ্মীৰ দেখিবলৈ খুবেই ধুনীয়া গতিকে বলক চাওঁ কাশ্মীৰখন কেনেকুৱা লাগে চাওক কাশ্মীৰৰ পৰিচয় আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিমান বৰফ পৰিছে ইয়াত হয় আপোনালোকে দেখিবলৈ পাইছে বৰফত একদম বগা হৈ আছে গোটেই কাশ্মীৰ আমি জানিব পৰা মতে কাশ্মীৰত বৰ্তমান -8 পৰ্যন্ত টেম্পাৰেচাৰ তললৈ গৈছে এয়া চাওক কমচে কম 3 ফুট মান হ'ব বৰফ পৰিছে ইয়াৰ লেভেল চোৱা এইখন চাওক তিনপাত হয় তিনপাতখন কিমান বৰফেৰে চানি ধৰিছে এতিয়া চাওক আপেলৰ গছ চবৰে আপেলৰ গছ ঘৰৰ ওচৰত থাকেই কম্পালচাৰী 4ডাল 5ডাল হ'লেও থাকিবই চাওক বৰফ কিমান ঘূৰিছে ইয়াতকৈ বহুত বেছি পৰে বাট ইয়াত বহুত কম পৰিছে এই 3-4 দিনলৈকে বৰফ পৰিব বুলি দেখুৱাই আছে চাওঁ কিমান দেখুৱাব তাৰপিছত টিনৰ ওপৰত বৰফ জমা লাগিছে খুবেই ঠাণ্ডা ইয়াত অতিৰিক্ত ঠাণ্ডা হোৱাৰ বাবে খোৱা পানী বা এনেকুৱা ধৰণৰ জীৱন যাপনত অলপমান প্ৰব্লেম আহিও পৰিছে আৰু এইবোৰ নাওবোৰ দেখিছে একদম বৰফবোৰ কেনেকৈ জমা হৈছে নাওৰ ওপৰত প্ৰকৃতিৰ এক অনুপম সৃষ্টি আৰু কাশ্মীৰক পৃথিৱীৰ জন্নত বুলি কোৱা হয় তো আপোনালোকে দেখিছে এই পৰিৱেশবোৰ দেখিলে একদম বৰফ বগা গোটেই বৰফময় হৈ আছে তো অভিয়াছলি জন্নতে হয় তো এবাৰ আহি চাব কেতিয়াবা কিবা এটা বেলেগ মজা পাব মানে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব আকৌ নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম এইটো চেনেলত থেংক ইউ